পালো ডিম্পল ভাইহঁতৰ ঘৰ। তোমাৰ কেনেকুৱা লাগিছে মানে আজি খেলিবা? তাকে বহুত ভাল লাগি আছে, বহুত দিনৰ মূৰত মানে এইটো গেম সেয়া ২ ছেপ্টেম্বৰ ন, আগষ্টতে হোৱা কথা আছিল, নহ'ল মানে অলপ কিবা প্ৰব্লেম হৈ আছিল, এক্সামৰ কিবা কিবি, এতিয়া হ'ল আৰু। গেমটো মানে কেনেকুৱা খেলে মানে? এইটো মানে কি ডিষ্ট্ৰিক্ট গেম মানে, ইয়াৰ পৰা চিলেক্ট হ'লে আকৌ ষ্টেট গেম খেলিব পাৰি। তই আৰু তাৰ পৰা আকৌ ষ্টেটৰ পৰা আকৌ এনেকৈ নিয়ম নীতিবিলাক কেনেকুৱা মানে গেমটো? তাতে বাৰু দেখাই আছোঁ, এতিয়া এনেকৈ ক'ব নোৱাৰোঁ। আহক ডাইৰেক্ট ষ্টেডিয়ামলৈকে। তো গাইজ ডিম্পল ভাই আৰু মই ওলালোঁ এতিয়া ডাইৰেক্ট ষ্টেডিয়ামলৈকে যাই আছোঁ। কেনেকুৱা ফিল হৈ আছে আজি খেলিবা তুমি? অনুভৱটো মানে বেলেগ আৰু মানে পুৰণা প্লেয়াৰ হয়, ক্লাছ যেতিয়াৰ পৰা খেলি আছে। লগ পাই আছোঁ ডাইৰেক্ট ষ্টেডিয়ামত। এটা ক্ৰীড়াৰ পৰিৱেশ নিৰ্মাণ কৰিবৰ কাৰণে চেষ্টা কৰিছিলোঁ আৰু অসমৰ বিভিন্ন প্ৰান্তৰ খেলুৱৈসকলে তাত অংশগ্ৰহণ কৰিছিল। আৰু মই ভাবোঁ আমাৰ ইউথ অলিম্পিক্সতে হওক বা অলিম্পিক্সতে হওক আমাৰ দৰঙৰ খেলুৱৈ যাতে প্ৰতিনিধিত্ব কৰিব পাৰে, ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত ৰাজ্যিক ভিত্তিত খেল প্ৰদৰ্শন কৰি নিজৰ জীৱন পৰিক্ৰমাত আগবাঢ়ি যাবলৈ যাতে সক্ষম হয় তাৰ প্ৰতিও লক্ষ্য ৰাখিব লাগিব। আৰু আজি বৰ্তমান সময়ত এনেকুৱা প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব অহাৰ কাৰণে মই তেওঁলোকৰ ওচৰত মই শুভেচ্ছা জনাইছোঁ আৰু তেওঁলোকে যিসকল খেলুৱৈয়ে পুৰস্কাৰ পাইছে তেওঁলোকৰ চাৰ্টিফিকেটসমূহ সভাপতি চহী নোহোৱাৰ বাবে আমি দিয়া নাই, পিছত আপোনালোকে সেইসমূহ সভাপতি চহী হোৱাৰ পিছত লৈ যাব। এইটো বিশেষ ঘোষণা দলি গলিবৰ কাৰ্যক্ৰমক ইয়াত বিচৰা হৈছে। আৰু দিদিস্মিতা কাশ্যপ তেখেতৰ কাৰ্যক ইয়াত বিচৰা হৈছে। দিদিস্মিতা কাশ্যপ আৰু দলি গলিবৰ কাৰ্যক ইয়াত বিচৰা হৈছে। নিবিড় ৰঞ্জন ডেকা এইটো বিশেষ ঘোষণা তেখেতসকলৰ নামসমূহ কাৰেকশ্যনৰ কাৰণে আমাৰ ওচৰত এবাৰ আহি আপোনালোকে কাৰেকশ্যনটো কৰি যাব। প্ৰাচুৰ্য প্ৰতাপ কোঁৱৰ
স্বৰাজ ভূঞা PKA আৰু তেখেতসকলৰ গাৰ্জেনসকলকো নামসমূহ স্পেলিং কাৰেকশ্যনৰ কাৰণে মঞ্চৰ ওচৰত বিচাৰিছোঁ। আণ্ডাৰ 8 years গাৰ্লছ কাটাৰ পুৰস্কাৰসমূহ এনেধৰণৰ: প্ৰথম সুস্মিতা ডেকা, দ্বিতীয় বিভাংশী শইকীয়া, তৃতীয় তিত্তিপাৰা চহৰীয়া আৰু দ্বিতীয়ভাৱে পাইছে কাব্যশ্ৰী দেৱী। তেখেতসকলৰ গাৰ্জেনক নামসমূহ স্পেলিং কাৰেকশ্যন হেল্ল' পুৰস্কাৰসমূহ আমাৰ দিয়া হৈ গ'ল। প্ৰথম সুস্মিতা ডেকা, দ্বিতীয় বিভাংশী শইকীয়া, তৃতীয় তিত্তিপাৰা চহৰীয়া আৰু